हेलो फ्रेंड्स मैं जी रातिपुआ चाहर लगत खुआ नास्ता एटा बनाम आपनालोके चाइ थाকক। एखिनि चाउल मैं राति তিয়াइ थैसिलु। एतिया मैं चाउलखिनि धुइ लम। मैं चाउलखिनि धुइ लैसु। एतिया मैं ग्राइंडारत दिम। तार पिছত अकमान पानी दिसु। मैं पिसि लम। चाउल मैं गोटेखिनि ग्राइंडारत ग्राइंड करि ललो। पिसि लोৱা এইখিনি চাউলৰ গুৰিখিনিত মই এতিয়া অকমান নিমখ দি লম। লৰাই দিম। এতিয়া মই গেছটো অন কৰি লৈছো। তাৰপিছত তাৱা বহাই দিম। কিছুমান তেলো এনেকৈ দি দিছো ইয়াতে, যাতে তাৱাত লাগি নধৰে পিঠাটো। তাवा गरम হৈ আহিছে। মই এতিয়া তাৱাত দি দিছো। এয়া চাওক এটা হৈছে। মই দিলো। এইখিনি পিঠা মই এনেকৈ গোটেইখিনি বনাই লৈছোঁ। আপোনালোকেও বনাই খাব। এইটো বহুত হেল্ডি হয়। মই ৰাতিপুৱা কেতিয়াবা এনেকৈ বনাই খাওঁ। আজি বনোৱাৰ কাৰণে আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।